নমস্কাৰ, পুৱাৰ শুভেচ্ছা জনাই মই তৃষ্ণাই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম এখন সুন্দৰ ফুলৰ বাগিচা আৰু এখন ভাৰ্টিকেল গাৰ্ডেন। আৰু আজি মোৰ বাগিচা নহয়, মোৰ ফ্ৰেণ্ডৰ ঘৰৰ বাগিচা। আজি মই আপোনালোকক এখন সুন্দৰ বাগিচাৰ মাজলৈ লৈ যাম। মোৰ ফ্ৰেণ্ড, মোৰ বান্ধৱী স্বপ্না সোণোৱালৰ ঘৰৰ এখন সুন্দৰ ধুনীয়া বাগিচা, ফুলৰ বাগিচা। তাই খুবেই ফুল ভাল পায়। কেৱল ফুল আৰু ফুল, ঘৰৰ চাৰিওপাশে কেৱল ফুল। ইমানেই ধুনীয়া এৰেঞ্জ কৰিছে, আপোনালোকে ইয়াৰ পৰা আইডিয়া ল'ব পাৰিব। সেইকাৰণে ভাবিলোঁ তেওঁলোকৰ বাগিচাখনৰ সৌন্দৰ্য মোৰ লগতে আপোনালোকে নিশ্চয় উপভোগ কৰক আৰু ইয়াৰ পৰা কিছু কথা জানিবলৈ পাৰিব। কেনেদৰে কৰিছে সেই সকলোখিনি দেখিবলৈ পাব। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। যদি ভাল লাগে লাইক এটি কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া যিহেতু গ্ৰীণ নেট দি ৰাখিছে, এইটো ছাইডৰ পৰা ভিডিঅ' কৰাৰ কাৰণে আন্ধাৰ দেখা গৈছে, কিন্তু ইমানেই সুন্দৰ লাগিছে সেউজীয়া এটা পৰিৱেশ, শব্দৰে বৰ্ণনা কৰিব নোৱাৰি আপোনালোকক আগত। ইমান সুন্দৰ লাগিছে। ইয়াত কেৱল হেংগিং ফুলৰে সমাহাৰ, হেংগিং বাস্কেটত এনেদৰে ওলোমাই ৰাখিছে। গ্ৰীণ নেটখন কেৱল গ্ৰীণ নেট। ইয়াত বৰষুণ, যিহেতু এতিয়া বৰষুণৰ বতৰ, বৰষুণ দি থকাৰ কাৰণে ইয়াত পানী দিব লগা হোৱা নাই। ৰ'দৰ পৰাও বাচিছে আৰু বৰষুণৰ পানীও পাই আছে। যিহেতু সকলোৱে জানে বৰষুণৰ পানী আমাৰ ফুলৰ কাৰণে কিমান উপকাৰী, অতি প্ৰয়োজনীয়। এনেদৰে দেখিছে কিমান সুন্দৰভাৱে চাৰিওকাষে এইফালেদি ৱাল মাৰি ৰাখিছে, অলপ ছাঁ পৰে তাতে। আৰু ওপৰৰ ফালেদি গ্ৰীণ নেট, যিখন গ্ৰীণ হাউচ বনোৱা নেটেৰে এই ঘৰটো সাজিছে। আৰু ইয়াতে হেংগিং প্লান্টাৰত ওলমি থকা ফুল কিছুমান, ভাইন প্ৰজাতিৰ ফুল লগাই ৰাখিছে। তলত আছে বেলেগ যিখিনি ডাঙৰ পটত লগাব পাৰি সেইবিলাক ফুল আছে। তলৰ যিখিনি গ্ৰাউণ্ড তলত কেৱল পটত ৰাখিছে এইবিলাক। যিহেতু পটত লগালে চাফা কৰি থাকিবলৈ সুবিধা হয়, এফালৰ পৰা এফালে লৈ যাবলৈ সুবিধা হয়। আৰু বাগিচাখন যেনেদৰে লুক দিব পৰা যায়, যেনেদৰে মন যায় তেনেদৰে লুক দিব পৰা যায়। খুব সুন্দৰ। আৰু পটত লগোৱা এইটোৱে এটা সুবিধা হয়। মাটিত লগাই দিলে কিন্তু সেইটো সুবিধা সদায় ৰৈ যায়। সেইটো সৌন্দৰ্য, একেটাই সৌন্দৰ্য যিহেতু ভাল নালাগে, একেটা ধুনীয়া দেখিবলৈ ভাল নালাগে, সেইকাৰণে কেৱল পটত লগাই ৰাখিছে। এই সকলোখিনি সেউজীয়া আৰু সেউজীয়া। যিহেতু এতিয়া বাৰিষাৰ এই ছামাৰ ঋতুটোত কেৱল পাতৰ সমাহাৰ বেছি দেখিবলৈ পোৱা যায়। ফুলা প্লাণ্টবিলাক, যিবিলাক ফুল গছ, ফুল খুব কম ফুলে। উইণ্টাৰ অহাৰ লগে লগে, স্প্ৰিং ছিজন অহাৰ লগে লগে ফুল ফুলা আৰম্ভ কৰিব সকলো প্লাণ্টে, সকলো ফুল গছে। স্প্ৰিং যেতিয়া সোমাব, স্প্ৰিং ছিজন, তেতিয়া সকলো ফুল ফুলা আৰম্ভ কৰি দিব। ইয়াত কিছুমান পাতবাহাৰো আছে, ইনডোৰ প্লাণ্টসমূহ আছে। বেবী ৰাবাৰ প্লাণ্ট, মানি প্লাণ্ট, পিচ লিলি, বেগুনীয়া, ললিপপ প্লাণ্ট, গল্ডেন চিম্প যাক কোৱা হয়, থাউজেণ্ড অফ মাদাৰ, আৰু সকলোখিনি ইয়াতে আছে। এৰিলিয়া প্লাণ্ট, এল'কেচিয়া, চিংগনিয়াম, কালাডিয়াম, কটন। ইয়াতে পানী দিব লগা হোৱা নাই, যিহেতু ওপৰত গ্ৰীণ নেট দিয়া আছে, সেইকাৰণে বৰষুণৰ পানী পাই আছে আৰু ফুলবোৰ সুন্দৰ হৈছে। ইয়াত দেখিছে পেণ্টাছ, ব্লিডিং হাৰ্ট, ভাল পনিটেইল প্লাণ্ট, আৰু এইবিলাক ফান হয়, বুষ্টন ফান। আৰু আছে এইটো পিপৰমিয়া, এটা ভেৰিগেটেড স্পাইডাৰ প্লাণ্ট। এনেদৰে মাজত এনেদৰে খুঁটা দি সজাই ৰাখিছে। আপোনালোকক এই বাগিচাখন এইটো কাৰণেই দেখুৱালোঁ, আপোনালোকে আইডিয়া কৰিব পাৰিব কিছু কথা ইয়াৰ পৰা। সকলোৱে চিনি পোৱা প্ৰজাতিৰ ফুলেই আছে। এয়া ৰাবাৰ প্লাণ্ট,
এয়া দেখিছে এইখন হৈছে পিছফালৰ তেওঁলোকৰ ঘৰৰ পিছফালৰ এটা বেলকনি। এই বেলকনিটোত এনেদৰে সজাই ৰাখিছে হেংগিং প্লান্টত হেংগিং ফুল, লতা প্ৰজাতিৰ ফুল। আৰু ইয়াত বিভিন্ন প্ৰজাতিৰ ফুল আছে, মই কিছুমান নামেই নাজানো। এয়া দেখিছে বহুত ফুল তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে। আৰু এখন বাগিচা এৰেঞ্জ কৰিবলৈ, এখন বাগিচা চম্ভালি ৰাখিবলৈ, যত্ন ল'বলৈ বহুত সময়ৰ প্ৰয়োজন হয়। আৰু এই বাগিচাখন পাতিবলৈ বহুত কথাই জানিব লাগিব। কোনজোপা ফুলত কি সাৰ প্ৰয়োগ কৰি ফুলজোপা সুন্দৰ কৰি ৰাখিব পাৰিব লাগিব, সেই সকলোখিনি তেওঁলোকে জানে। আৰু কিছুদিন ট্ৰেইনিঙো লৈছে আৰু ফুলৰ বাগিচাৰ কাৰণে। আৰু এয়া ইন্দ্ৰমালতী পচাই ৰাখিছে। সকলো ফুলেই ইয়াতে দেখিবলৈ পোৱা গৈছে, ইমানেই সুন্দৰ। মই কৈছোঁ আপোনালোকক বাৰে বাৰে, শব্দৰে মই ইয়াৰ সৌন্দৰ্য বৰ্ণনা কৰি আপোনালোকক ক'বলৈ নোৱাৰোঁ। এয়া হৈছে গধূলি গোপাল আছে, ব্লিডিং হাৰ্ট। আজি আপোনালোকক মই তেওঁলোকৰ ভিতৰৰখিনি দেখুওৱা হোৱা নাই, আগফালৰ বাৰাণ্ডা ফুল দেখুওৱা হোৱা নাই। বহুতেই বেছি ফুল আছে। ইমানখিনি ফুল, ইমান ডাঙৰ এখন বাগিচা, এখন ভাৰ্টিকেল গাৰ্ডেন আৰু এখন গ্ৰাউণ্ড ফ্ল'ৰত যিখিনি মাটিত লগাই ৰখা ফুল আৰু পটত লগাই ৰখা ফুল, এই সকলোখিনি যত্ন ল'বলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব আপোনালোকে নিজে অনুমান কৰি চাওক। মই ভাবিছোঁ আপোনালোকে নিশ্চয় এনে এখন বাগিচাৰ কামনা কৰে। যদি কামনা কৰে নিশ্চয় চেষ্টা কৰক, এদিন নিশ্চয় ভাল ফলাফল পাব। আৰু এখন সুন্দৰ ঘৰৰ লগতে এখন সুন্দৰ বাগিচা সকলোৱে কামনা কৰে, নহয়নে? এখন সুন্দৰ বাগিচা থকা মানে আপুনিও এজন সুন্দৰ মনৰ অধিকাৰী বুলি মই ভাবোঁ। ফুল যিদৰে দেখিবলৈ ধুনীয়া, তেনেদৰে আপোনাৰ মনো ধুনীয়া, মনো সুন্দৰ, মনো ধুনীয়া, মিঠা আৰু মৰমীয়াল এখন হৃদয়ৰ অধিকাৰী হ'ব পৰা যায়। পুৱা গধূলি যেতিয়া এনে এখন বাগিচা দেখিব, তেতিয়া ভাবক আপোনাৰ মনলৈ কেনেধৰণৰ এটা মনোভাৱ আহিব, কেনেধৰণৰ এটা অনুভৱ কৰিবলৈ পাৰিব। সময় কেতিয়া অতিবাহিত হ'ব গমেই নাপাব। ইমান ফুলৰ নাম কোৱাটো সম্ভৱেই নহয়, কেৱল ফুল আৰু ফুল। বিভিন্ন প্ৰজাতিৰ এল'ভেৰা আছে। এইবিলাক কটন প্লাণ্ট, নতুন কাটিংডাল তেওঁলোকে লগাই ৰাখিছে, ইমান সুন্দৰ লাগিছে। আৰু এতিয়া আপোনালোকে দেখিবলৈ পাব, এইটো এটা সুন্দৰ প্ৰজাতিৰ অৰ্কিড। এই অৰ্কিডটো দেখিছেনে? ইমানেই সুন্দৰ লাগিছে, ইমানেই মিঠা, ইয়াৰ ৰূপৰ তুলনা নাই। অৰ্কিড হয়, বহুত দাম দি সংগ্ৰহ কৰিছে। এন্থৰিয়াম প্লাণ্ট খুব সুন্দৰ হৈছে। এগ্লনিমা, এইটো ভেৰাইটি এগ্লনিমা আপোনালোকে দেখিছেনে মই নাজানো, ইমান সুন্দৰ। মোৰ ওচৰতো নাই, ইয়াৰ পাতৰ সৌন্দৰ্য দেখিছেনে? কিন্তু ইয়াৰ পাতটো বিষাক্ত, এই কথাটো পাহৰি নাযাব। এগ্লনিমা কিন্তু খুব সুন্দৰ প্ৰজাতি এটা এগ্লনিমা, ইয়াৰ পাতৰ সৌন্দৰ্য ইমানেই সুন্দৰ। এয়া দেখিছে, মই আপোনালোকক বাৰে বাৰে গ্ৰীণ নেটখন দেখুৱাইছোঁ কেনেদৰে দিছে, ইমান সুন্দৰ। যদি ভাল লাগে আপোনালোকে লাইক নিশ্চয় কৰিব আৰু লগতে শ্বেয়াৰ কৰিলে ভাল পাম। মই আকৌ কৈছোঁ আপোনালোকক, এয়া মোৰ ফ্ৰেণ্ড স্বপ্না সোণোৱালৰ ঘৰৰ পৰিৱেশ, এটা সুন্দৰ ধুনীয়া পৰিৱেশ। আশা কৰিছোঁ আপোনালোকেও নিশ্চয় এনে এটা সুন্দৰ পৰিৱেশ গঢ়ি তোলক। ঘৰৰ চাৰিপাশৰ সেউজীয়া, লগতে অক্সিজেন শুদ্ধ অক্সিজেন পোৱাৰ লগতে এটা সুন্দৰ বাতাবৰণ।
আজিলৈ আহোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। পুনৰ লগ পাম। ধন্যবাদ।